নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি এই বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনতে দেখিবলৈ পাব আদিৰ দেউতাক আদিৰ মাকৰ ওচৰলৈ আহিব আৰু আদিৰ মাকৰ ওচৰলৈ আহি এইখন হৈছে মোৰ ঘৰ, মোৰ পাৰ্মিশ্যন নোলোৱাকৈ আদি আৰু অদিতিক আগবঢ়াবলৈ তোমাক কোনে দিলে বুলি আদিৰ মাকক প্ৰশ্ন কৰিব। আৰু তেতিয়া আদিৰ মাকে আদি হৈছে এইখন ঘৰৰ ল'ৰা, গতিকে আদিক ঘৰত আনিবলৈ কাৰো পাৰ্মিশ্যন ল'ব নালাগে বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে আদি মোৰ ল'ৰা নহয়, সি মোৰ ল'ৰা হ'লে মোৰ লগত এনেকুৱা কাম নকৰিলে হয়, সিহঁতক ভালে ভালে ঘৰৰ পৰা ওলাই যাবলৈ দিয়ে, নহ'লে মই যিকোনো পৰিস্থিতিলৈকে যাব পাৰিম বুলি আদিৰ দেউতাকে পিষ্টলটো উলিয়াই ল'ব। এতিয়া আদি আৰু অদিতি নিজে ঘৰৰ পৰা ওলাই যাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতিত মন্দিৰাৰ খুৰীয়েকে আদিৰ দেউতাকৰ খং উঠা দেখি মন্দিৰাৰ খুৰীয়েকৰ মনটো বহুত ভাল লাগিব আৰু মন্দিৰাৰ খুৰীয়েকে ইহঁতক আজি দেউতাকে ভালকৈ দিব, ইহঁতক কেতিয়াও ঘৰত সোমাবলৈ নিদিয়ে, তই চিন্তা কৰিব নালাগে বুলি মন্দিৰাৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খনতিত পংখীয়ে অদিতিৰ পেহীয়েকৰ খবৰ ল'বলৈ আহিব আৰু তেতিয়া অদিতিৰ পেহীয়েকে অদিতিয়ে মোৰ লগত এনেকুৱা কৰিব নালাগিছিল, তাই চুকত থাকি বুকত কামোৰা ছোৱালী, এতিয়া তাইৰ বাবে সেই ল'ৰাজনহে ডাঙৰ হ'ল বুলি পংখীৰ আগত ক'ব। এতিয়া বাৰু পংখীয়ে পেহীয়েকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।